এটা ভাল খবৰ আপোনাৰ সন্তানৰ বয়স যদি 17 বছৰ সম্পূৰ্ণ হৈছে তেনেহলে ল'ব পাৰিব কোভিড ভ্যাকচিন 17 বছৰ সম্পূৰ্ণ হোৱা কিশোৰ-কিশোৰীয়ে কোভিড ভ্যাকচিন ল'ব পাৰিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দিছে বিশেষ নিৰ্দেশাৱলী এতিয়া কোভ্যাক্সিনটো শিশুসকলৰ কাৰণে প্ৰামাণিক হৈ আছে বুলি বিভিন্ন পৰীক্ষাত স্বীকৃতি পাইছে আৰু কেইটামান দিন আমি ৰখিব লাগিব কিন্তু ভাৰতবৰ্ষৰ চৰকাৰে ইতিমধ্যে 17 বছৰ যদি পাৰ হৈ গ'ল 17 বছৰ 1 মাহ 2 মাহ 3 মাহ তেতিয়া ভ্যাকচিন ল'ব পাৰিব বুলি কৈছে অসমত লকডাউন হোৱাৰ কোনো সম্ভাৱনা নাই উপনিৰ্বাচনৰ প্ৰচাৰৰ মাজতে অসমৰ জনতাক এইদৰে আশ্বস্ত কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে অসমত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই লকডাউন হোৱাৰ কোনো সম্ভাৱনা নাই যোৱাকালি অসমত মাত্ৰ 120টাহে কেছ হৈছে কোনোবা এটা প্ৰচাৰ চলাইছিলে যে অসমত কেছ বাঢ়ি আছে বুলি আচলতে এইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অসমত কেছ বঢ়া নাই কোভিড সংক্ৰমণ অসমত বৃদ্ধি পাইছে বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা খবৰ সত্য নহয় বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনে এনেকুৱা কথা ওলাই মই নাজানো কোভিডৰ দ্বিতীয় ঢৌৰ মাজতো অসমে লকডাউন নিদিলে আৰু এই কথাটো ইলেকশ্যনৰ আগত কোনোবাই বেছিকৈ ওলাই দিয়ে মই যোনে ওলাইছে তাকো গৰিহণা দিছোঁ আৰু তীব্ৰ গৰিহণা দিছোঁ আৰু মই দৃঢ়তাৰে সৈতে কৈছোঁ যে অসমত লকডাউনৰ কথা আহিবই নোৱাৰে আৰু এইবিলাক কথা ওলাব নালাগে নহয় ডেইলি 100-150 কেছ আছে এইবিলাক কথা ওলাব নালাগে সৰু মানুহক কষ্ট দিয়া সৰু মানুহক ভীতিগ্ৰস্ত কৰা সৰু মানুহক আতংকিত কৰা কেৱল ৰাজনীতিৰ কাৰণে এইটো বহুত বেয়া কথা